নগাঁৱত দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন। দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো আজি দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰে। গণৰাজ্য দিৱস উপলক্ষে চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ শক্তি, ক্ৰীড়া ও যুৱ কল্যাণ, আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুচাই। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰী গাৰ্লুচাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাইজৰ উদ্দেশ্যে দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মুক্তি যুঁজাৰুসকলৰ স্বদেশ প্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাষণ প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে চমু খতিয়ান দাঙি ধৰে। ইয়াৰ পূৰ্বে মন্ত্ৰী গাৰ্লুচাই গণৰাজ্য দিৱস উপলক্ষে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আৰু বহুকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট SN India 24। हैप्पी 77 रिपब्लिक डे। सभी को भी आज रिपब्लिक डे के हमारे तरफ से शुभेच्छा। पूरा देश में आज बहुत अच्छा से माहौल सभी लोग मना रहा है। नौगांव आके मुझे बहुत ही अच्छा लगा। यहाँ का परिवेश थोड़ा अलग है। हमने हमारा इस कैबिनेट टेन्योर पे जितने भी स्थान गए हैं, यहाँ पार्टिसिपेशन बहुत ही अच्छा देखा है। I wish the continuation of this Republic celebration in Nagaon continues forever in a more larger population as always. और अभी यहाँ जितने फ्रीडम फाइटर्स थे उनका फैमिली मेम्बर्स को हम लोग ने यहाँ फेलिसिटेट किया है। ये भी और एक अच्छा प्रोग्राम था जहां उनके द्वारा हम लोग आज रिपब्लिक डे मनाया जाता है बिकॉज ऑफ देयर फैमिली मेम्बर्स। इस दिन में उनको जो हम लोग ने याद किया है वो भी बहुत बहुत धन्यवाद नौगांव DC को कि उन लोग ने ये सब प्रोग्राम अच्छी तरह से रखा है।